ষ্টপি এটা পৰিব বঢ়িয়া চালিয়া দিছে এইকেইটা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন এণ্ড আজিৰ ভিডিঅ'টো মই ভইচ অভাৰ কৰিবলগীয়া হৈছে কাৰণ মানে অথনি মই ভালকৈ মন নকৰিলোঁ মোৰ এডেপ্টাৰটো মানে খোলা থাকিলে তো সেইকাৰণে অডিঅ'টো ভালকৈ ৰেকৰ্ড নহ'ল আৰু এতিয়া আমি এনেই ইভিনিং ৰাইড কৰিবলৈ অকণমান ওলাই আহিছোঁ মানে দানিছ আছে আগত দেখিছে আৰু সি কিবা আজি ষ্টাণ্ট প্ৰেক্টিছ কৰিম বুলি ক'লে তো ইয়ালৈকে আহিছোঁ আৰু এতিয়া দিব এতিয়া দানিছে এটা হুইলি এই মজা তো আজি ব্লগটো মানে এতিয়া এইডোখৰ ভইচ অভাৰ কৰিব লাগিব আৰু তোমালোকে অকণমান এডজাষ্ট কৰি ল'বা আৰু দানিছ পূৰা আজি জ'চত আছে দেখিছে চাবলৈ পাব পূৰা লং গাইজ বহুত দিনৰ মূৰত আকৌ মানে এইফালে আমি আহিছোঁ বৰঙা ছাইডে মানে ষ্টাণ্ট কৰিবলৈ তো বহুত দিন মানে মোৰ এক্সিডেণ্ট হোৱাৰ পিছৰ পৰাই মই ষ্টাণ্ট কৰিবলৈ বাদেই দিয়া নিচিনা হৈছিলে তো আকৌ আজি আহিছোঁ অকণমান মানে জ'চ গোটাই তো চাওঁ আগত কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক অ'কে গাইজ তো এতিয়া দেখিছে বহুত দিনৰ মূৰত মানে এটা হুইলি মাৰি চালোঁ তো এতিয়া এনেকৈ লাহে লাহে ভয়টো ভাঙিব লাগিব আৰু আজি মই বেছি হুইলি নোৱাৰোঁ তো ডান্সৰ হুইলিকেইটা এনজয় কৰক আপোনালোকে চকাটো বেকা বেকাকৈ পৰিছে যে এইটো চাইডত তোমাৰ বেছি গৈছেগৈ দেখিছে আজি পূৰা দানিছে খাতৰা খাতৰা হুইলি মাৰিছে ইয়াৰ মানে কি হ'ল মানে ফিউল পাম্পটো গৈ আছিল তো এতিয়া ফিউল পাম্পটো বনাই ল'লে তো এতিয়া মানে পূৰা খাতৰা খাতৰা হুইলি মাৰিছে ল'ৰাই আৰু মই হুইলি নেমাৰোঁ এইকেইদিন মানে অকণমান হুইলি অফ কৰিছোঁ মই আকৌ ষ্টপি এটা পৰিব বঢ়িয়া ধৰি লওক একদম লাষ্ট হুইলিটো মানে ভাল আহিছে অথনিতে ইমান ট্ৰাই কৰি থাকিলোঁ মানে হুইলি ভাল লাগিছে অঁ এটা হুইলি আহিছে এইটো ভাল আহিছে আৰু হ'ব আজিকালি কিন্তু এইটো ফ্ৰণ্টৰ পৰা কেপচাৰ নহ'ল উপায় নাই কিন্তু এনেকৈ মানে আৰু ভিডিঅ'ৰ লগত মাৰি মাৰি মোৰ মানে চিংগুলত মানে স্পীডটো মানে বুজি দিব ধৰিলোঁ কিমান স্পীডত মানে কিমান আছে কি কথা অ'কে বৰলা পাই গ'লোঁ তো ইয়াতে অকণমান ৰখিম আজি মানে যিটো টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ আহিছিলোঁ সেইটো টপিক নবনিলেই তো চাওঁ এনেকৈ কিবা এটা মিলাব লাগিব দেখিলে তেতিয়া বৰলা পৰা আহিলোঁ আৰু দেখিলোঁ ষ্টাণ্ট প্ৰেক্টিছ কৰিলে দানিছে অলপ চলপ মানে আগতে তাত ফিউল পাম্পটো গৈ আছিলে সেইকাৰণে আগতে মানে ইমান ষ্টাণ্ট নথকা হ'লে তো এতিয়া আকৌ ফিউল পাম্পটো বনোৱাৰ পিছত আকৌ ষ্টাণ্ট কৰিছে মই যদি আজি হুইলি নকৰিলোঁ মানে মই কথাটো এতিয়া কম ভালকৈ মোৰ আগৰ ভিডিঅ' এটা দেখিছিলে সেইকাৰণে এটা এক্সিডেণ্ট হৈছিল আৰু তেতিয়া মানে হুইলি মাৰোঁতে এক্সিডেণ্ট হৈছিল মানে হুইলি মাৰোঁতে মানে কি আৰু গৰু এটা ওলাইছে আৰু গৰুটো বচাবলৈ মানে মই গৰু ল'লোঁ কিন্তু এতিয়া সেই খৰটো মানে মই এতিয়া এই খৰটো মানে এতিয়া ওলাই আহিব পৰা নাই তো সেইকাৰণে হুইলি মানে ট'টেল ভিডিঅ' মানে হুইলি আকৌ নমাই থৈ দিব তেনেকুৱা প্ৰেক্টিছ আৰু লাহে লাহে আকৌ প্ৰেক্টিছ কৰি আৰু আজি মই উইদাউট গিয়াৰত আহিছোঁ একেবাৰে প্ৰেক্টিছ কৰিলোঁ আগৰ কাৰণ মানে উইদাউট গিয়াৰত প্ৰেক্টিছ কৰি বহুত কেইদিন মানে বেড ৰেষ্ট লৈ ল'লোঁ মই দুসপ্তাহমান মানে ফচি গ'লোঁ পূজা আগতে তো এইবিলাক আৰু ষ্টাণ্ট ৰাইডিঙত থাকেই মানে দুখ পোৱাটো একদম ষ্টাণ্ট ৰাইডিঙত কমন পৰা ধৰা এনেকৈ আৰু ষ্টাণ্ট থাকে কিন্তু হ'লেও মই লাষ্ট টাইম পৰাৰ পিছৰ পৰা মানে ভয়টো এতিয়ালৈকে যোৱা নাই তো ভয়টো উলিয়াব লাগিব লাহে লাহে আকৌ ষ্টাণ্ট ৰাইডিং কৰিম বাট এইবাৰ খালি ফুল গিয়াৰ্ছত আহিম মানে ইয়াত নকৰোঁ আৰু ইয়াত মানে অকণমান পাব্লিক জেগা অলপ বেয়া হৈ যায় মানে তো ভাল খালী জেগা এটাত যাম তাত ভালকৈ প্ৰেক্টিছ কৰিম আৰু ফুল গিয়াৰ্ছত কৰিম আৰু তোমালোককো মই ৰেকমেণ্ড নকৰোঁ যে তোমালোকে ষ্টাণ্ট কৰা মই এতিয়া ষ্টাণ্ট কৰোঁ যিহেতু মানে নিজৰ চখৰ কাৰণে কৰি থাকোঁ এইবিলাক তোমালোকে কেতিয়াও মানে আমাক দেখি ট্ৰাই নকৰিবা ষ্টাণ্ট ৰাইডিংটো বহুত মানে এটা ডেঞ্জাৰাছ স্পৰ্ট হয় এনেই দেখিবলৈ কুল লাগে কিন্তু মানে হয় ৰিয়েলি বহুত ডেঞ্জাৰাছ আৰু আজি ব্লগটো বেছি দীঘলীয়া নহয় কাৰণ একদম শ্বৰ্ট এণ্ড চিম্পুল ৰাখিম মানে আজি ইভিনিং ৰাইড কৰিম বুলি ওলাই আহিছিলোঁ তো ইভিনিং ৰাইড কৰা নহ'লে তো উপায় নাই আৰু এনেকৈ ষ্টাণ্টৰ ব্লগে বনাই দিলোঁ আৰু ষ্টাণ্টৰ ব্লগ তোমালোকে চাই ভাল পোৱা নে নকৰা কমেণ্ট কৰিবা তলত তো গাইজ
আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলত যদি নতুন ছাবস্ক্ৰাইব কৰিব। তো বাই বাই গাইছ, অবিয়াছলি নেক্সট ভিডিঅ' টিল দেন বাই বাই।